সো গুড মৰ্ণিং সুপ্ৰভাত সকলোলৈকে মই চানুভাই ডিম্পল সোণোৱাল আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফাইনেলি 3 ডিচেম্বৰ আমি পালোঁ প্লেচ অফ পষ্টিং আৰু কেণ্ডিডেট পোষ্টেড ঠাইবোৰৰ নাম কোনে ক'ত পাইছে। মই ইউবিত পাইছোঁ। ইউবিত মোৰ আহিছে পোষ্টেড ডিব্ৰুগড় DEF নিজৰ হোম ডিষ্ট্ৰিক্ট পাইছোঁ আৰু কামাণ্ডোৰ আহিছে মোৰ 6 কামাণ্ডো বেটেলিয়ন শদিয়া অম্বিকাপুৰ। তো আপোনালোকে কোনে ক'ত পাইছে জনাব। 3 বছৰ যি কষ্ট সাধনা ত্যাগ চেষ্টা তাৰ বলত ফাইনেলি ক'ত হ'ব পষ্টিং পাই গ'লোঁ। এতিয়া ট্ৰেইনিং ক'ত হয় সেইটো গম পাম কালিলৈ জইনিং আছে নিজৰ ডিষ্ট্ৰিক্টত DEFত আৰু 6 কামাণ্ডো বেটেলিয়ন শদিয়া অম্বিকাপুৰত। সকলোকে লগ পাম। ইমান দিনৰ আশা পূৰণ হ'বলৈ গৈ আছে। এটিকৈ এখোজ এখোজকৈ আগবাঢ়ি গৈ আছোঁ। মনটো মানে ভাল লাগিছে আৰু খুব। গুৱাহাটী গ'লোঁ, গুৱাহাটী গৈ মিটিঙত গৈ যিখিনি অনুভৱ সেই অনুভৱখিনি আপোনালোকক কৈতো চাগে বুজাব নোৱাৰিম। আপোনালোকেও সেই অনুভৱখিনি পাবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব। অহাবাৰলৈ আপোনালোকেও সেইখিনি পাবলৈ নিশ্চয় সক্ষম হ'ব। এইটো আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু তাৰ ওপৰত কষ্ট কৰি যাওক। মামাই কৈছে আজি 5 তাৰিখ, 3 তাৰিখৰ দিনা কৈছে যে মিটিঙত ক'লে 5 তাৰিখৰ দিনাখন আকৌ পষ্ট ওলাব বুলি। পষ্ট কেতিয়া ওলায় সেইটো বাৰু আপোনালোকে কোনো চিন্তা কৰি নাথাকিব। নিজৰ ওপৰত কাম কৰক, নিজৰ ওপৰত কাম কৰি যাওক। নিজৰ ওপৰত কাম কৰি গৈ আপোনালোকে নিজৰ বাবে লাগি থাকক, যুঁজি থাকক। পোষ্ট যেতিয়া ওলাব, যিমান ওলাব, আপোনাক মাত্ৰ এটা পোষ্টৰ প্ৰয়োজন। আপুনি সেই এটা পোষ্টৰ বাবে লাগে আপুনি কৰক। আপুনি এটাৰ কাৰণে কৰিব, আপুনি 10টা পাব পাৰে, তাত আপোনাৰ কোনো কথা নাই। কিন্তু এতিয়া ক'লে যেতিয়া ওলাব আৰু এতিয়া আপোনালোকে নিজৰ তৈয়াৰী নিজে কৰি থকাৰ ওপৰতে কথা আৰু। চ' আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি কৰোঁ। গুৱাহাটী জাৰ্ণিটোৰ স্মৃতিবোৰ ধৰি ৰাখিছিলোঁ অলপ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিল, কেনেকুৱা যোৱাৰ অভিজ্ঞতা, তাত গৈ কেনেকুৱা লাগিলে। অলপ ৰানিং কৰিলোঁ আৰু লগ পাম কাইলৈ ডিব্ৰুগড়ত। সকলোকে লগ পাম ডিব্ৰুগড়ত, ভাল লাগিব। ধন্যবাদ। জয় অসম। चोरी से छुप छुप के मैंने चोरी से छुप छुप के तिनका चुन के सपना एक बनाया। डोरी से बुन बुन के मैंने डोरी से बुन बुन के टुकड़ा टुकड़ा सी के सपना एक बनाया। टुकड़ा टुकड़ा सी के सपना एक बनाया। सपने रे सपने मेरे सच हो जाना रे हो जाना रे हो जाना रे। सपने रे सपने मेरे सच हो जाना रे हो जाना रे हो जाना रे। যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাব আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলায়ে থাকে আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে। এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকে হোম ডিষ্ট্ৰিক্ট পাওক, ল'ৰাবিলাকে হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত অন্তত চাকৰি আমি চেষ্টা কৰিছোঁ। কাৰণ আমি এখন নতুন অসম বিচাৰোঁ। আজি নতুন চাম আৰক্ষী
বুজে আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে আমি কাৰ ঔৰসত জন্মিছো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল আজি অসমত মন্ত্ৰী এমএলএ খুলখালিয়াকে চাকৰি নাপায় আজি আমাৰ অসমত মন্ত্ৰী এমএলএ ল'ৰা ছোৱালীয়ে চাকৰি নাপায় আজি আমাৰ অসমত ৰিক্সা চালকৰ ল'ৰা তৰকাৰী বেপাৰী ল'ৰা ঠেলা চালকৰ ল'ৰা কৃষকৰ ল'ৰাই আজি চৰকাৰী চাকৰি আমাৰ দায়িত্ব যিখন সমাজৰ পৰা আহিছো যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছো আমি যেন সদায় মনত সেই সকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখো কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব আৰু সেই কাৰণে আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে